ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ভালে আছা। আজি আমি আৰু আমাৰ পৰিৱেশৰ পাঠ নং 6 শৰীৰৰ যতন নামৰ পাঠটো আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমাৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিবলৈ হ'লে আমি ভাল আহাৰ আৰু বিশুদ্ধ পানী খোৱাৰ লগতে কিছুমান নীতি নিয়ম মানি চলাটো অতি প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকল, আমাৰ শৰীৰটো ডাঙৰ দীঘল হ'বলৈ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈকো আমাক আহাৰৰ দৰকাৰ হয়। আহাৰে আমাক শৰীৰত বিভিন্ন প্ৰকাৰে সহায় কৰে। কোনবোৰ আহাৰে কি সহায় কৰে চাওঁ আহাচোন। পিঠা, চিৰা, ৰুটি, ভাত, ঘিউ, মাখন এই সকলোবোৰ আহাৰে আমাৰ শৰীৰক শক্তি যোগায়। আমাৰ শৰীৰ ডাঙৰ দীঘল হোৱাত সহায় কৰা আহাৰসমূহ হ'ল মটৰ মাহ, গাখীৰ, কণী, মাছ, উৰহি, দাইল এই সকলোবোৰেই আমাৰ শৰীৰটো ডাঙৰ দীঘল হোৱাত সহায় কৰে। আকৌ কিছুমান আহাৰে আমাক শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে, যেনে শিলিখা, আমলখি, গাজৰ, কলডিল, সেউজীয়া শাক পাচলি, মধুৰিআম, সুমথিৰা এই সকলোবোৰ আহাৰে আমাক বেমাৰৰ পৰা ৰক্ষা কৰে। আমি সকলোৱে বিভিন্ন ধৰণৰ আহাৰ খাওঁ। আমাৰ প্ৰধান খাদ্যবস্তুবোৰ হ'ল ভাত, দাইল, ৰুটি, গাখীৰ, কণী, মাছ, মাংস, সেউজীয়া শাক পাচলি আৰু বিভিন্ন ধৰণৰ ফল-মূল। ইয়াৰ বাহিৰেও আমি যথেষ্ট পৰিমাণে পানী খাব লাগে। পানী খাওঁতে সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। দূষিত পানীয়ে আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনত নিশ্চয় প্ৰশ্ন উদয় হৈছে, শোধিত পানী মানেনো কি? সাধাৰণতে পানীত মিহলি হৈ থকা বেয়া বস্তুসমূহ আঁতৰোৱা কাৰ্যই হৈছে শোধন। পানীত বিভিন্ন লেতেৰা বস্তু থকাৰ উপৰি ৰোগৰ বীজাণুও থাকিব পাৰে। গতিকে পানী আমি শোধন কৰিব লাগে। শোধন কৰোঁতে প্ৰথমে পানীখিনি ফিল্টাৰৰ সহায়ত ছেকি লৈ পিছত উতলোৱা হয়। তেতিয়া বীজাণু মৰে। পানী উতলোৱাৰ সলনি বীজাণুনাশক দ্ৰব্যও যোগ কৰিব পাৰোঁ। এতিয়ালৈকে আমি আমাৰ শৰীৰৰ প্ৰয়োজনীয় আহাৰ আৰু বিশুদ্ধ পানীৰ বিষয়ে জানিলো। এতিয়া আমি সেই আহাৰ আৰু পানীসমূহনো কেনেকৈ স্বাস্থ্যসন্মতভাৱে গ্ৰহণ কৰিব পাৰি সেই বিষয়ে জানিম। খোৱা আহাৰ সদায় পৰিষ্কাৰ হ'ব লাগে। খাদ্যবস্তুসমূহ সদায় ঢাকি থ'ব লাগে। খোৱাৰ আগতে ভালদৰে হাত ধুব লাগে। পাচলি, ফল-মূল আদি ভালকৈ ধুইহে খাব লাগে। কটা ফল-মূল লগে লগে খাব লাগে। শৰীৰটো সুস্থকৈ ৰাখিবলৈ হ'লে সদায় শোধিত পানীহে খাব লাগে। মুকলিকৈ ৰখা বস্তু খাব নালাগে, কিয়নো ইয়াত ধূলি-বালি, মাখি আদি পৰে। ইয়াৰ ফলত আমাৰ বিভিন্ন বেমাৰ হ'ব পাৰে। আমি স্বাস্থ্য ভালে ৰাখিবলৈ আহাৰ খোৱাৰ উপৰিও আৰু কিছুমান নীতি নিয়ম মানি চলিবলগীয়া হয়। ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগত ভালদৰে দাঁত ঘঁহিব লাগে। নখ চুলি চুটিকৈ কাটিব লাগে। পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। য'তে ত'তে থু-খেকাৰ পেলাব নালাগে। পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। শৌচ কৰাৰ পিছত ভালদৰে চাবোনেৰে হাত ধুব লাগে। স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত খেলা-ধূলা আৰু ব্যায়ামো অতি প্ৰয়োজন। খেলা-ধূলা আৰু ব্যায়ামৰ জৰিয়তে আমাৰ শৰীৰ সবল হয়। শৰীৰত বেছিকৈ তেজৰ চলাচল হয় আৰু জিৰণিৰ ফলত শৰীৰৰ প্ৰতিটো অংগ সতেজ হৈ পৰে। শৰীৰে নতুনকৈ কাম কৰিবলৈ বল পায়। ইয়াৰ উপৰিও স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে পৰিষ্কাৰ হৈ থকাটো অতি প্ৰয়োজন। পৰিষ্কাৰ হৈ থাকিলে আমাৰ গা মন ভালে থাকে আৰু বেমাৰো নহয়।
ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটি নতুন পাঠ লৈ তোমালোকৰ সন্মুখত আহিম। আজিলৈ ধন্যবাদ।